হাই ফ্ৰেণ্ডছ, মই আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাৰণে। তো আপোনাৰ চেনেলৰ নাম কেনেকৈ ৰাখিব বা কি নাম ৰাখিলে আপোনাৰ চেনেলটো চাৰ্জত আহিব, কেনেকৈ গম পাব আপোনাৰ চেনেলৰ নামত আৰু কেইটা চেনেল আছে। বন্ধুসকল, ভিডিঅ'টো চাই থাকক। আমি চেনেলৰ নাম ৰখাটো বহুত কথা ভাবিব লাগে, কাৰণ চেনেলটো চাৰ্জত আহিব নে নাই, নাহিলে কি হ'ব, এনেকুৱা বহুত কথা থাকে। গতিকে বন্ধুসকল, আপোনালোকেও বহুত ডাঙৰ চেনেলৰ নামেদি আপোনাৰ চেনেলৰ নাম নাৰাখিব, নহ'লে আপোনাৰ চেনেলটো চাৰ্জত নাহিব। গতিকে বন্ধুসকল, জানো আহক আমাৰ চেনেলৰ নামত কি নামটা চেনেল আছে। ভিডিঅ'টো চাই থাকক। আমি এতিয়া আহিম মোবাইল এপৰ স্ক্ৰীনত। এতিয়া আমি ইউটিউব এপ্লিকেশ্যনত আহিম। নেট অকণমান শ্ল' আছে। এতিয়া বন্ধুসকল, এতিয়া আমি চাৰ্জত আহিম। আপোনাৰ চেনেলৰ কি নাম বা কি ৰাখিব সেইটো ইয়াতে আপুনি চাৰ্চ কৰি দিব। জাষ্ট মই এক্সাম্পল দিছোঁ, ইয়াতে ৰেইনব' লাইফ মই চাৰ্চ কৰি চাইছোঁ। ইয়াতে আপুনি এটা চেনেল আহিছে। ইয়াতে আৰু বহুতটা চেনেল আছে। আমি কেনেকৈ গম পাম? ইয়াতে আপুনি 3 ডটত আহিব, আহি ইয়াতে ফিল্টাৰত আহিব। ফিল্টাৰত আহি ইয়াতে আপুনি অলত আহিব। অলত আহিলে ইয়াতে অল ভিডিঅ' চেনেলত আহিব। চেনেলত আহি আপুনি এপ্লাই কৰি দিব। চাওক ইয়াতে কি নামটা চেনেল আহি গৈছে। কি নামটা মানে ইয়াতে আপোনাৰ 1000 চেনেল আছে ইয়াতে। আপুনি এনেকুৱা নাম ৰাখিলে আপোনাৰ চেনেলটো চাৰ্জত নাহিব। আপুনি অকণমান ভাবি চিন্তি পেলাই নামটো আনকমন নাম এটা ৰাখি দিব, যিটো চাৰ্জত আহে। কেতিয়াও ডাঙৰ চেনেলৰ নাম নাৰাখিব। আপুনি চাই ল'ব কেনেকুৱা ৰাখিলে ভাল হয়, যিটো চাৰ্জত নাহে। এনেকৈ আপুনি চাৰ্চ কৰি চাব। ইয়াতে 3 ডটত যাব, ফিল্টাৰত যাব, তাৰপিছত ইয়াতে আপুনি চেনেলত গ'লে চেনেলত যায়, ইয়াতে এইটো চেনেল ইয়াতে এপ্লাই কৰি দিলে আহি গ'ল এইবিলাক। বন্ধুসকল, আপোনাৰ চেনেলটো নামটো ৰাখোঁতে বহুত ভাবি চিন্তি ৰাখিব লগা হয়, কাৰণ চাৰ্জত আহিব লাগিব। আপুনি চাই ল'ব, এনেকৈ চাই ল'ব। এনেকৈ চাই ল'লে আপোনাৰ বহুত হেল্প হ'ব। গতিকে বন্ধুসকল, এইখিনিয়ে আছিল ভিডিঅ'টো। আপোনাৰ বহুত হেল্পফুল হ'ব এইটো অপশ্যন এপ্লাই কৰি ল'ব। গতিকে বন্ধুসকল, আজিৰ কাৰণে এইখিনি। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু এনেকুৱা ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব।